লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয়, পথ অন্ত্যোদয়। এয়া হৈছে আমাৰ আদৰ্শ। অৰ্থাৎ অন্ত্যোদয়ৰ অৰ্থ হ'ল যে সমাজৰ শেষ গৰাকী ব্যক্তি যি অৰ্থনৈতিকভাৱে সামাজিকভাৱে একেবাৰে শেষৰ শাৰীত থিয় হৈ আছে, তেওঁলোকৰ ঘৰতো তেওঁলোকৰ মুখতো হাঁহি বিৰিঙোৱা। আৰু সেই উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পৰা এনে কিছু কাম ৰাইজৰ বাবে কৰিছে, দৰিদ্ৰ জনসাধাৰণৰ বাবে কৰিছে, যি কাম স্বাধীনতাৰ ৭৫ বছৰত কোনেও এই ধৰণে মাত্ৰ কেইটামান বছৰৰ ভিতৰতে সম্ভৱ হ'ব বুলি আশা কৰা নাছিল। আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে আমাৰ ৰাজ্যখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 19,10,830টা গৃহ বনাবৰ বাবে আমাক অনুমোদন জনাইছিলে। যদি 20 লাখ ঘৰ 19,10,823ক আমি যদি 20 লাখ বুলি ধৰি লওঁ, 20 লাখ পৰিয়ালত 6 গৰাকীকৈ যদিও ব্যক্তি থাকে, 5 গৰাকীকৈ যদি ব্যক্তি থাকে, 1 কোটি মানুহৰ আজি ঠিকনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখনত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত 30% লোকে বাস কৰে আৰু আমাৰ যি 20 লাখ গৃহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে, সি ৰাজ্যখনৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতি গৰাকী পৰিয়ালক সি সামৰি ল'ব। তেনে এক বিশ্বাসেৰে আমি কাম হাতত লৈছো। আজি আমাৰ বাবে আনন্দৰ কথা যে মোদী ডাঙৰীয়াই আমাক যি 19,10,823টা ঘৰ বনোৱাৰ বাবে দায়িত্ব দিছিল, তাৰ 12,43,584টা ঘৰ আমি ইতিমধ্যে সম্পন্ন কৰিছো। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত যোৱা 2টা বছৰৰ ভিতৰত আমি 8,34,839টা ঘৰ আমি সম্পূৰ্ণ কৰিব পাৰিছো। অৰ্থাৎ মাত্ৰ 2টা বছৰত আমি 8 লাখ ঘৰ বনাব পাৰিছো, 8.5 লাখ ঘৰ বনাব পাৰিছো। 5 বছৰত 4 লাখ বনোৱাৰ পৰিৱৰ্তে 2টা বছৰত আমি 8 লাখ ঘৰ, 8,34,000 যাক আমি 8.5 লাখ বুলি ক'ব পাৰো, 8.5 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিব পাৰিছো। আজি এই 8 লাখ ঘৰৰে 3 লাখ ঘৰ আজি আমি আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলৰ চাবি প্ৰদান কৰি গৃহ প্ৰৱেশ অনুষ্ঠান কৰি একেদিনাই আমি তেওঁলোকক গৃহ প্ৰৱেশ কৰোৱাইছো। মই ভাবো যে অসমত 75 বছৰত কোনেও কেতিয়াও 3 লাখ মানুহে একেলগে নতুন ঘৰত যোৱা কোনেও কেতিয়া আজিলৈকে দেখি পোৱা নাই। এজন দুজন নহয়, আজি আমি ইয়াত বহি অনুভৱ কৰিব পৰা নাই। 3 লাখ মানুহৰ ঘৰত আজি হাঁহি বিৰিঙিছে যে আজি তেওঁলোকৰ ঘৰত সোমাইছে।